কিছুমান মানুহৰ যে মোক লৈ বহুত চিন্তা এই লগ পালে সুধিব ইমান শকত হৈছা যে কিমান খোৱা নো দিনে ৰাতি অকল খোৱাতে থাকা নেকি ইমান শকত হৈছা যে কিছুমানে আকৌ সুধিব চুগাৰ হোৱা নাই তো থাইৰয়ড চাইৰয়ড ঠিকে আছে তো অকণমান খোৱা বোৱা কমকৈ কৰিবা ডায়েট কৰিবা নহ'লে পিছলৈ বেমাৰে পাব আৰু কিছুমানেতো কৈয়ে দিয়ে ইমানকৈ ফুলিছা যে দুদিন পিছত দেখোন ফুটি যাবা কিছুমানেতো কৈ দিয়ে মই হেনো বাইকত বহিলে বাইকৰ চকাটোৱে ফুটি যাব মই যিমানে নাখাওঁ আপোনাৰ ঘৰত গৈতো খাবলৈ নাযাওঁ মই নিজৰ ঘৰতো নিজৰটোহে খাওঁ আৰু কিছুমান আছে কোনোবা ক্ষীণ যদি একদম ক্ষীণমিন থাকে দেখা পালে এটাই প্ৰশ্ন ভাত পানী নোখোৱা নেকি ইমান খোৱা বোৱা ভালকৈ নকৰা নেকি হাৱাত উৰি যাবা দেখোন তাৰ মানে কি পলিথিন নেকি হাৱাত উৰি যাব আৰু মই বল নেকি প্লাষ্টিকৰ যে মই ফুলি যাম তাৰপিছত কোনোবাই বোলে মোক ফুটাই দিলে একদম একলাট মাৰি পেলাই এনেকুৱা হয় নেকি মানুহ হওঁ ভাই আপুনি ডায়েট কৰি আপোনাৰ ডায়েট কৰিব মন আছে আপুনি ডায়েট কৰক আপোনাৰ শকত হ'ব মন গৈছে ভাত খাওক এনে যেনেকৈ খাওক কি কৰে কৰক বেলেগলৈ আপোনালোকৰ ইমান টেনশ্যন কিয় হয় কোনোবাই ক্ষীণাইছে কোনোবাই শকত হৈছে মই হেল্ডি হওঁ মই সুস্থ আছোঁ মোৰ একো প্ৰব্লেম নাই তাতে বেলেগৰ যি হ'বলগীয়া আছে প্ৰব্লেম হৈ থাকক এতিয়া ধৰক মইতো এক্ট্ৰেছ নহওঁ যে মই কোনোবা চিনেমাৰ নায়িকা হওঁ যেনেকৈ ধৰক শ্বেহনাজ গিল ছাৰা আলী খান আমাৰ একে বয়সৰ সিহঁতি শকত আছিলে ইমান ধুনীয়াকৈ এতিয়া শ্লিম ফিগাৰ বনাই সিহঁতি ধুনীয়াকৈ চিনেমা কৰি আছে তেতিয়াতো মই চিনেমা কৰিবলৈ নাযাওঁ আমি সাধাৰণ মানুহ শকত হ'লেও একো নাই লাগকচোন শকত মূৰ্তি যেনেকৈ যি নহওক মোৰ একো প্ৰব্লেম নাই বাকী যিসকলৰ মোক লৈ প্ৰব্লেম হৈছে মোৰ শকত হোৱাৰ বাবে হৈ থাকক